আজিতো মই ভাবিছিলোঁ মোৰ ফ্লাইট মিছ হৈ যাব। ফাইনেলি আহি দৌৰাদৌৰিকৈ পালোঁ, পিছে আৰু আছে 15-20 মিনিট গৈ এক কাপ চাহ খাই তাৰপিছত আৰু বহি 45 মিনিটছ লাগিব, 1 ঘণ্টা লাগিব আৰু গৈ পাই যামগৈ। আচলতে চিকিউৰিটি চেক কৰি পেলাই বহি থাকোঁতে এজনী বৰ্মা পালোঁ, দেখিছানে? ইমান কিউট হয় বৰ্মাজনী, অকলে অকলে ফ্লাই কৰিব, ইমান ভাল লাগিছে দেখি। বৰ্মা ইমান মানে কথা বতৰাবিলাক ইমান ভাল লাগিছে তেখেতৰ। আৰু মানে 63 বুলি নহয়, তেওঁলোক আমি মানে যিটো আমাৰ যিটো বয়স, তেওঁলোকে সেইটো বয়সত থাকোঁতেও তেওঁ কিমানখিনি ষ্ট্ৰং হ'ব লাগিব, এইটো বয়সতো তেওঁ অকলে ফ্লাই কৰাটো ডাঙৰ কথা নহয়, তেখেতেতো কৰিয়ে আছে। তেওঁ বুলি ভাল লাগিলে, মানে আমাৰ মাহঁতক দিলেতো নোৱাৰিব ন অকলে, ভাল লাগিলে আৰু পাই পেলাই। গুৱাহাটী আহি পাই গ'লেহি, কিমান ডাঙৰ এটা লাগেজ লৈ আহিছোঁ দেখিছে? কজনী মই এতিয়া আৰু এতিয়াৰ পৰা মানে আৰম্ভ হ'ব আৰু US ট্ৰেইন যাম।